নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, যোৰহাটৰ কলেজীয়া ছাত্ৰীৰ কাণ্ডই জোকাৰিছে ৰাজ্য। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। দুখনকৈ আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী জড়িত হ'ল পৰ্ণ ভিডিঅ' নিৰ্মাণত। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীৰ কুকাণ্ড। পৰ্ণ ভিডিঅ' নিৰ্মাণ কৰি আপলোড কৰে বিভিন্ন পৰ্ণ ছাইটত। ঘটনা সন্দৰ্ভত এগৰাকী ছাত্ৰী আৰু দুজন ছাত্ৰ গ্ৰেপ্তাৰ। পোহৰলৈ আহিছে বহু পৰ্ণ ভিডিঅ' নিৰ্মাণ আৰু বিভিন্ন ছাইটত দিয়াৰ তথ্য। আৰক্ষীয়ে জব্দ কৰিছে এজন ছাত্ৰৰ লেপটপ। ঘটনাক লৈ আশ্চৰ্য প্ৰকাশ ৰাইজৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে মণিপুৰৰ হিংসাত্মক পৰিস্থিতি। এই মুহূৰ্তত আহি পৰিছে আৰু এটা বিগ ব্ৰেকিং নিউজ। গুলীবদ্ধ হৈ পুনৰ 4গৰাকী লোকৰ মৃত্যু চূড়াচন্দ্ৰপুৰত। ইম্ফলত এগৰাকী IRS বিষয়াক নিৰ্মমভাৱে হত্যা। এজনৰ পাছত আনজন নিৰ্দোষী লোকৰ প্ৰাণ গৈছে হিংসাত্মক পৰিস্থিতি। বৰ্তমানলৈকে মণিপুৰত 54গৰাকীৰো অধিক লোকৰ মৃত্যু মণিপুৰৰ হিংসাত। মেইটেই সম্প্ৰদায় আৰু কুকি জনজাতীয় লোকৰ মাজত হোৱা সংঘৰ্ষই লৈছে ভয়ংকৰ ৰূপ। আতংকময় পৰিৱেশে বিৰাজ কৰাত ঘৰতে আবদ্ধ হাজাৰ হাজাৰ লোক। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ঋণ ল'বৰ বাবে বেংকৰ দুৱাৰে দুৱাৰে ঘূৰিব নালাগে। এতিয়া আপুনি ঘৰত বহিয়েই হোৱাটছআপতে পাব ঋণ। IIFL ফাইনেন্স লিমিটেডে হোৱাটছআপতে ঋণ দিব আপোনাক। হোৱাটছআপতে আপুনি দিব লাগিব তথ্য আৰু কেইটামান প্ৰশ্নৰ উত্তৰ। 9019702184 নম্বৰত হাই লিখি প্ৰেৰণ কৰক মেছেজ। সৰু ব্যৱসায়ত সহায়ক হোৱাকৈ এই সুবিধা আগবঢ়াইছে IIFL ফাইনেন্স লিমিটেডে। নামমাত্ৰ তথ্যতে 10 লাখ টকা পৰ্যন্ত ঋণ পাব আপুনি। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, চতুৰ্থ বৰ্গত উত্তীৰ্ণ প্ৰাৰ্থীয়ে 11 মে'ত পাব নিযুক্তি পত্ৰ। খানাপাৰাত বিয়লি 3 বজাৰ পৰা নিযুক্তি পত্ৰ অনুষ্ঠান। নিযুক্তিৰ বাবে যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰিছে চৰকাৰে, জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিতৌ পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।